ফুলটো আপুনি চেক কৰক চাওক এইখিনি ডিমাচাৰ ডিজাইন প্লাছ আমাৰ অসমীয়া ডিজাইন দুটা মিক্স কৰা গৈছে তো সেকেন্ড আমি দেখুৱাইছো ইয়াতো চাওক একদম ইউনিক ডিজাইনছ হয় আপুনি চাওক ইয়াতে ডিমাচাৰ যিটো সাইডৰ পাৰ্টিটো হয় আৰু ইয়াতে নমস্কাৰ বন্ধুসকল আজি আপোনালোকক কাপোৰ দেখুৱাম বিভিন্ন কাপোৰ আছে ইয়াতে খুব সুন্দৰ সুন্দৰ কাপোৰ দেখিছে মোৰ পিছফালে বহু কাপোৰ ইয়াতে পৰিলক্ষিত হৈছে এই মুহূৰ্তত মই খানাপাৰাত আছো অসমী সৰস মেলা অনুষ্ঠিত হৈছে ইয়াতে দেখিবলৈ পোৱা গৈছে বহু কাপোৰ কিন্তু এই কাপোৰখিনিৰ আঁৰত বহু মহিলা জড়িত হৈছে প্ৰায় 800ৰো অধিক মহিলা জড়িত হৈছে অলপ কিছু সংখ্যক পুৰুষো জড়িত হৈছে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে মোৰ সৈতে এফালে আছে মানস কলিতা হয় সকলোখিনি আঁৰত মানস জড়িত হৈ আছে মানসৰ পৰা জানিম প্ৰথমতে আমি কাপোৰ চাম কাপোৰ দেখুৱাই দিয়া প্ৰথমে দৰ্শকসকলক কাপোৰ দেখুৱাই দিয়া এফালে খুব সুন্দৰ সুন্দৰ কাপোৰ কাপোৰৰ বিষয়ে অকণমান জনাই দিয়া নমস্কাৰ মোৰ নাম মানস প্ৰদীপ কলিতা মই ট্ৰেডিশ্যনেল নৰ্থ ইষ্ট বুলি আমাৰ অৰ্গেনাইজেশ্যনটোৰ ফাউণ্ডাৰ হয় বৰ্তমান আমি এই ফিল্ডৰ লগত জড়িত হেণ্ডলুম হেণ্ডিক্ৰাফ্টৰ লগত তো নৰ্মেলি আমাৰ কাপোৰখিনি মই এবাৰ দেখুৱাই দিছোঁ কাপোৰ দেখুৱা ন ঠিক আছে মই এবাৰ দেখুৱাই দিছোঁ এইখিনি চাওক পিয়ৰ পাটৰ আছে পিয়ৰ পাটৰ এইখিনি শাৰী হয় প্ৰথমখিনি আমি শাৰী কাৰণ এইটো মাৰ্কেট যিটো হয় নৰ্থ ইষ্টৰ বাহিৰৰ মাৰ্কেটৰ শাৰীয়ে ডাঙৰ মাৰ্কেট হয় তো শাৰী এইখিনি ডিমাচাৰ ডিজাইনত আমি ফুল কৰা গৈছে ইয়াৰ যদি চাইডৰ ফুলটো আপুনি চেক কৰক চাওক এইখিনি ডিমাচাৰ ডিজাইন প্লাছ আমাৰ অসমীয়া ডিজাইন দুটা মিক্স কৰা গৈছে তো সেকেন্ড আমি দেখুৱাইছোঁ ইয়াতো চাওক একদম ইউনিক ডিজাইনছ হয় আপুনি চাওক ইয়াতে ডিমাচাৰ যিটো চাইডৰ পাৰ্টিটো হয় আৰু ইয়াতে এইখিনি মাজৰখিনি হয় এইখিনি যিখিনি বাহিৰৰ হয় গুজৰাটৰ চাইডৰ যিটো ডিজাইনছ হয় এইখিনি মিক্স কৰা গৈছে তাৰপিছত এইখন চাওক এইখন বহুত ধুনীয়া হয় ইয়াত তলৰ পিনে ফুলটো যিটো হয় এইটো আপুনি বহুত ধুনীয়া ফুল দেখা পাব এইখিনি ইউনিক মানে মই এটা কথা কওঁ এইখিনি বস্তু আপোনালোকে ডিজাইনছখিনি যিখিনি হয় আমাৰ বাহিৰে আপুনি বেলেগৰ ক'তো নাপায় এইখিনি বাকী এইখিনি আমাৰ নৰ্মেল ডিজাইন হয় এইখিনি আমাৰ শুৱালকুছিৰ কাপোৰ হয় তো এইখিনি ইয়াতো বহুত ডাঙৰ এখন আপোনাৰ ভাল ধুনীয়া আছে মানে মেইনলি হয় আমি মোষ্টলি প্ৰিমিয়াম আমি ধুনীয়াকৈ কৰিছোঁ কামখিনি আৰু আমাৰ চিল্ক মাৰ্ক ৰেজিষ্টাৰ্ড আমি অৰ্গেনাইজেশ্যন হয় তো আমাৰ বস্তুখিনি কেতিয়াও আপুনি কোনো ভুল তথ্য আপুনি নাপাবই এইখিনি পৰা চব লেট টেষ্টেড হয় ইয়াত কোনো ভেজাল বোলা বস্তু নাই আপোনাক মই দেখুৱাই দিছোঁ চব বেলেগ ডিজাইন চব বেলেগ মই এটা বস্তু দেখাই আছোঁ আৰু এটা ইয়াত ইৰি ডিজাইন চাবলৈ আহিব আহক ইৰি চাওক এয়া পিয়ৰ ইৰি হয় আৰু একদম বহুত এৰি আমাৰ যিটো এৰি হয় এৰি যিখিনি কাপোৰ হয় ইয়াত এটা কি হয় আপোনাৰ মানুহৰ এটা নৰ্মেলি থাকে এৰি বহুত গধুৰ হয় কিন্তু আমি আপোনাৰ কাপোৰখিনি আপুনি যদি চুই চাই এতিয়াতো আপোনাক মই দেখিছোঁ বহুত একদম লাইট হয় তো এইখিনি যাতে গৰমতো আপুনি পিন্ধিব পাৰে সেইমতে আপোনাৰ ডিজাইন কৰা গৈছে ইয়াতে চাওক বহুত ধুনীয়া ডিজাইনছ আছে মই আপোনাৰ ডিজাইনছখিনি দেখুৱাই দিছোঁ এপাক এইখিনি ডিজাইনছখিনি আপোনালোকে চাওকচোন ইয়াত ডিজাইন চাওক ইয়াত ডাই কৰা গৈছে নেচাৰেল ডাই কৰা গৈছে মানে কালাৰ কৰা গৈছে নেচাৰেলি আপোনাক মই আৰু এটা ডিজাইন দেখাই আছোঁ ইয়াতে আৰু এটা ডিজাইন আছিলে এক মিনিট এইটো চাওক এইটো ইৰিত বগা ইৰি দি পেলাই আপোনালোক ডিজাইন কৰা গৈছে এইখন মানে বহুত ধুনীয়া লাগিব ইয়াত আপোনাৰ বহুত ছফ্ট হয় আপোনালোকে এবাৰ যদি চুই চাই তেতিয়াহ'লে গম পাব বহুত ছফ্ট হয় তাৰপিছত মই আৰু এটা বস্তু দেখাই আছোঁ অ'কে এইখন চাওক এইখনত এটা বস্তু মই দেখাই আছোঁ এইখন দেখিছেনে এইখনত মুগা সূতাৰ দি পেলাই ফুল কৰা হৈছে এইখিনি যিখিনি আছে ফুল দেখিছে এইখিনি মুগা সূতাৰ হয় আৰু ইয়াত এটা বস্তু মটিভ আছে মই দেখাই দিছোঁ ইয়াত যিটো আছে আমাৰ যে শিপিনীয়ে তাঁতশাল বৈ থাকে তাৰ এটা মটিভ দিয়া গৈছে এইখন তাঁতশাল শিপিনী তাত বৈ আছে তো যি বস্তুটো আছে আপোনালোকে এইখিনি বহুত প্ৰিমিয়াম এণ্ড ইউনিক হয় ইউনিক এইখিনি আপুনি ক'তো দেখা নাপাব মই আপোনাক আৰু দেখাই আছোঁ এয়া চাওক ইয়াত আমি বড়োসকলৰ যিটো তেওঁলোকৰ অৰণাই যিটো ডিজাইন হয় ঠিক আছে তেওঁলোকৰ এই ডিজাইনৰ ফুলখিনি দি পেলাই মটিভটো ইউজ কৰি পেলাই আমি বনাইছোঁ তো আমি যিমান পাইছোঁ অলপ ইউনিকনেছ দিব চেষ্টা কৰিছোঁ বস্তুখিনিত আপোনালোকে এয়াও চাওক ডাই কৰি এইটো কালাৰতে এইটো কালাৰ দিব চেষ্টা কৰিছোঁ যিটো এটা কয় ন বেছিক কালাৰ হেৰিটো টেষ্ট সেইমতে আমি কৰিছোঁ জেন্টছৰ কাৰণে অকল এটা পিচ আছে একচুৱেলি সেইটো নহয় জেন্টছৰ বহুত আছে মেইনলি কি হ'ল আমাৰ যিখিনি সৰস মেলা বা এনেকুৱা মেলাত মহিলাসকলে বেছি আহে ক্ৰয় কৰিবৰ কাৰণে তো সেইটো কাৰণে জেন্টছৰ ৰখা গৈছে কিন্তু অৰ্ডাৰ বেচিছত আৰু আপোনালোকে আমাৰ বিয়াৰ কাৰণে আপুনি নিজে কাষ্টমাইজকৈ আমি বনাই দিম বেলেগ প্ৰিণ্টত হয় কোনো ইছ্যু নাই একদম চেৰবানিজ মানে ফিটিংকৈ বনাই দিব পৰা যাব আৰু কাপোৰ আছে আপোনালোকৰ মডাৰ্ণ ষ্টাইলত এৰি কাপোৰ নহয় হয় মডাৰ্ণ ষ্টাইলত মই এটা বস্তু দেখাই দিছোঁ যাতে মাৰ্কেটখন ডাঙৰ হয় মই তাৰ আগতে এটা বস্তু দেখাইছোঁ মই আমাৰ ইৰিৰ যিখিনি শ্বল হয় ষ্টল নহয় শ্বল ইয়াত কেইটামান মটিভ আপোনালোকক দেখাইছোঁ এই চাওক আমাৰ বিহু নাচি থাকে নাচনি হয় ঠিক আছে জাপি লৈ পেলাই ডিজাইন এইখিনি ডাই কৰা এৰি হয় নেচাৰেলি ডাই কৰা হয় এইটো আছে এইটোত অলপ কালাৰ এইটোত হোৱাইট কালাৰ দিয়া গৈছে চ' এইখিনি আমি যিখিনি আছে এজ এ USP বুলি ক'ব পাৰি আপুনি আমাৰ তো আমি মানে যিমানখিনি বস্তু মানুহে ভাবে নৰ্মেলি সেইখিনি আমি ফুলত উঠাব চেষ্টা কৰিছোঁ চ' মই আৰু দেখাই আছোঁ আপোনালোকক মডাৰ্ণ যিটো ছেকশ্যন হয় মই মডাৰ্ণ ছেকশ্যনত দেখাইছোঁ এইখিনি ধৰি লওক এইটো এটা কোট হয় ঠিক আছে মানে ব্লেজাৰ টাইপত কিন্তু ইৰিত হয় একদম পিয়ৰ আৰু বহুত ছফ্ট হয়
চুই চালে গম পাব প্লাছ তাৰপিছত আমি দেখিছিলোঁ ৰাইনৰ ডিজাইন হয় এইখন চাওক এইখন আপোনাৰ গড় এশিঙীয়া গড় এইখন চাওক এইখন ইৰি বাই মুগা হয় হা ইয়াত একদম মানে কি হ'ল কালাৰটো মিলাইছে যাতে কি হ'ল চকু লাগি নাথাকে এইখন বহুত ধুনীয়া মই এবাৰ মেলি দেখুৱাম হা এইখন মেলি দেখুৱালে একচুৱেলি গম পায় এইখন কি হয় এইখন মানে বহুত প্ৰিমিয়াম লুক দিয়ে এইখন এবাৰ মই দেখুৱাই দিছোঁ এইখন যদি আপুনি গাত লয় বিৰাট বেছি ধুনীয়া প্ৰিমিয়াম মানে হেৰিটো দিয়ে কাৰণ কি হয় ইয়াত যোনটো সূতাৰি হেৰি কৰা আছে সেই সূতাটো দিয়ে ফুল কৰা আছে মানে বহুত প্ৰিমিয়াম লুকত আহিব এইখিনি বস্তু ইয়াতো তলত যিখিনি আছে এইখিনি ওচৰৰ পৰা চকুৱে চালে গম পোৱা যায় ইয়াতো বহুত ধুনীয়াকৈ ফুল দিয়া আছে ইয়াত অৰুণাই ডিজাইনৰ ফুলটো দিয়া আছে তো এইখিনি আছে তাৰপিছত আমাৰ জাপিৰ দিয়া আছে তাৰপিছত এইটো জাপি আৰু হয় ফুলবিৰি জোনবিৰি এইখন গোটেই বডি ৱৰ্ক কৰা আছে আৰু মুগা স্পাইন যিটো মুগা হয় মুগা দি পেলাই কৰা আছে প্লাছ ইয়াতে মই আপোনাক দেখাইছোঁ গোটেই ষ্টলখনতে শিপিনীয়ে বৈ থকা নিচিনা চ' আমি গোটেইখিনি কিমান এতিয়া প্ৰায় 800মান মহিলা নিয়োজিত হৈ আছে স্বাৱলম্বীসকলৰ সক্ষম হৈছে আপোনাৰ ট্ৰেডিশ্যনেল নৰ্থ ইষ্ট হয় গোটেই কথাখিনি অকণমান জনাই দিওঁ হয় মই জনাই দিছোঁ আমাৰ ট্ৰেডিশ্যনেল নৰ্থ ইষ্ট বুলি আমাৰ এটা প্লেটফৰ্ম আছে যিটোৰ আমাৰ ৱেবছাইট এণ্ড মোবাইল এপ প্লে ষ্ট'ৰত আছে আৰু গুগলত গ'লে আপুনি ট্ৰেডিশ্যনেল নৰ্থ ইষ্ট চাৰ্চ কৰিলে আপুনি পাই যাব আমাৰ এখন অফলাইন আপডেট আছে কিয়নো প্ৰিমিয়াম বস্তুখিনি মানুহে টাচ এণ্ড ফিলটো কৰিলে বেছি বুজি পাব বা আহি ভাল পাব বা চাই পেলাই তো আপুনি কাইণ্ডলি এবাৰ ভিজিট কৰিব আমাৰ অফলাইন যিখন আউটলেট আমি 2 মাহৰ আগতে অপেন কৰিছোঁ বেছি দিন হোৱা নাই 6 মাইলৰ পৰা যিটো নতুন প্ৰথম পেট্ৰল পাম্পটো আছে বা ষ্টাইল বজাৰ নতুনকৈ খুলিছে তাৰ অপজিটৰে আমাৰ ট্ৰেডিশ্যনেল নৰ্থ ইষ্ট বুলি আউটলেটখন আছে এবাৰ তাত ভিজিট কৰি চাব পাৰে মই আশা কৰোঁ আপোনালোকে নিৰাশ হৈ নাযায় আৰু এটা প্ৰিমিয়াম বস্তু উইথ এ মানে ৰিজনেবল প্ৰাইচ আপোনালোকে পাব আৰু একদম ইউনিক ডিজাইনত এই ডিজাইনাৰ্ছ কালেকশ্যন অ'কে কিন্তু ইয়াতে এটা কথা হ'ল আমি ডিজাইন চব দেখুৱালোঁ কিন্তু দামটো যদি নকওঁ তেতিয়া কথাটো বেয়া হ'ব হয় মই দামটো এবাৰ জনাই দিছোঁ আপোনালোকক আমাৰ যিখিনি হয় আমি আপোনালোকক যিখিনি টচৰ যিখিনি হয় একদম বেছিক ফুলত আহে সেইখিনি 6,000ৰ পৰা ষ্টাৰ্ট হৈ যায় পিয়ৰ টচ হ'ব আমি একদম উইথ চিল্ক মাৰ্ক পাব তাৰপিছত আপোনালোকৰ ইৰি যিখিনি হয় ইৰি যদি চাদৰ মেখেলা বুলি কওঁ ইৰি চাদৰ মেখেলা আপোনাৰ 12,000ৰ পৰা ষ্টাৰ্ট হৈ যাব যিহেতু আমি বহুত লাইট এণ্ড প্ৰিমিয়াম ইৰিখিনি আমি কৰোঁ দিছোঁ একচুৱেলি কি হ'ল আমি প্ৰথমে গৈ প্ৰথম ভাবিছিলোঁ ক'ৰ পৰা ষ্টাৰ্ট কৰিম যেতিয়া লাহে লাহে আমি গ'লোঁ আগুৱাই যোৱাৰ পিছত আমাৰ যিটো আমি প্ৰথম কি কৰিলোঁ আমি অলপ মহিলাৰ লগত লগ লাগিব ষ্টাৰ্ট কৰিলোঁ যিহেতু মই কলেজৰ টাইমত যেতিয়া প্ৰজেক্ট কৰিছিলোঁ তেওঁলোকৰ লগত নিয়োজিত আছিলোঁ তেওঁলোকৰ পৰা লাহে লাহে গৈ আমি মাৰ্কেটখন এক্সপ্ল'ৰ কৰি থাকোঁতে আমি ষ্টেট SRLM যিটো হয় আমাৰ অসম ষ্টেট লাইভলিহুড মিছন তেওঁলোকৰ যিখিনি SSGs মহিলাৰ হয় তেওঁলোকৰ এক্সেছখিনি পালোঁ থ্ৰু এ পাৰ্টনাৰশ্বিপ আমি তেওঁলোকৰ লগত এটা পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট এটা হ'ল তেতিয়া কৃষ্ণা বৰুৱা মেডাম আছিলে ষ্টেট মিছন ডাইৰেক্টৰ তেখেতৰ থাকোঁতে আমি এখন পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্টৰ থ্ৰু দি তেওঁলোকৰ যিখিনি শিপিনী যিখিনি এটা SSG গ্ৰুপৰ যিখিনি চেলছ এণ্ড সেইখিনি ভাল হয় প্ৰডাক্ট ভাল হয় বাট তেওঁলোকৰ আৰু ইম্প্ৰভাইজেশ্যন দৰকাৰ আছে বা তেওঁলোকৰ মাৰ্কেট কানেক্ট আৰু দৰকাৰ তো তেওঁলোকক এটা আমাৰ লগত তেওঁলোকক লগাই দিলে তো আমিও তেওঁলোকৰ মানে কয় ন দুজনৰ আমাৰ হেল্প কৰাৰ নিচিনা হৈ গ'ল তেওঁলোকে বনাই আছিলে আৰু আমাক লাগিছিলে যে আমাক শিপিনী প্ৰপাৰ তো তেওঁলোকে বনাই আছে এতিয়া আমি প্ৰপাৰ ডিজাইন তাৰপিছত বা মাৰ্কেটত কি চলি আছে বা সূতা কোনটো ভাল হয় আমি মাৰ্কেটখন দিছোঁ প্লাছ মাৰ্কেটত কি চলি আছে তাৰ প্ৰপাৰ সেইখিনি প্লাছ আমি সূতালৈকে আমি তেওঁলোকৰ যোগাযোগ কৰোঁ কাৰণ চাওক মেটেৰিয়েল যিটো হয় বা সূতা যদি ভাল নহয় ফিনিছ প্ৰডাক্ট ভাল নহ'বই তো আমি গেৰাণ্টি দিছোঁ আপোনালোকক আমাৰ যিখিনি ফিনিছ প্ৰডাক্ট হয় বেষ্ট কোৱালিটি হ'ব আৰু প্ৰপাৰ যিখিনি আমি যদি কৈছোঁ এইটো আমুক চিল্ক হয় চিল্ক সেইটো হয় আপুনি লেব টেষ্ট কৰক চেণ্ট্ৰেল চিল্ক বৰ্ডত যাওক বা আপুনি শুৱালকুছি হেৰিয়ত যাওক লেবৰেটৰীত যাওক আপুনি টেষ্ট কৰক 100% উই আৰ গিভিং দি এছুৰেঞ্চ বহুত বহুত ধন্যবাদ দৰ্শকসকল আপোনালোকে যদি কাপোৰবিলাক ভাল লাগিছে সঁচাকৈ বহুত ভাল আপোনালোকে আহি ল'বহি পাৰে গুৱাহাটীৰ জয়নগৰ 6 মাইল ৰোড তাতে আছে আৰু বিয়াৰ বাবে স্পেচিয়েলি আপোনালোকে ট্ৰেডিশ্যনেল নৰ্থ ইষ্ট বুলি আছে বিয়াৰ বাবে স্পেচিয়েলি আপোনালোকে লেহেংগাৰ পৰা ধৰি পেলাই আপুনি লেহেংগা এবাৰ দেখাই দিব পাৰিব আমাৰ তো লেহেংগাৰ পৰা ধৰি দৰা মানুহৰ চেৰিমনিজলৈকে আপুনি মান্যবৰ যাব দৰকাৰী নাই আমি আছোঁ এবাৰ আহি চাওক মই এইটো গেৰাণ্টি দিছোঁ উইথ বেষ্ট কোৱালিটি বেষ্ট ডিজাইনছ আপোনালোকক প্ৰভাইড কৰা যাব অ'কে